আজি মই বেলচৰলৈ যাবলৈ ওলাইছোঁ আৰু বেলচৰ দেৱালয়ৰ পৰা মই আপোনালোকক শিৱ মন্দিৰৰ আটাইখিনি পূজাই দেখাই যাম বুলি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। শিৱৰাত্ৰিৰ কাৰণে পূজা কৰিবলৈ যাম আৰু এয়া মোৰ মামী আৰু পোৱালিটো আৰু মা ওলাইছে। দিয়া হাই দি দিয়া। হাই এয়া আমার আইতা এতিয়া আমি পূজা কৰিবৰ বাবে বিল্লেশ্বৰ দেৱালয় মন্দিৰ আহি পাইছোঁ আৰু ইয়াত এতিয়া আমি চাকি জ্বলাবলৈ ল'ম আৰু চাকি জ্বলাবৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত মন্দিৰৰ ভিতৰতে এনেদৰে ঘিউ শলিতা লগাই চাকিবোৰ দিয়া হৈছে, লগতে ধূপৰ ব্যৱস্থাও কৰা হৈছে আৰু যদি কোনোবাই ভোগ দিব বিচাৰে ভগৱানৰ চৰণত তেতিয়া ভোগৰ ব্যৱস্থাও কৰা হৈছে আৰু আমিও এনেদৰে চাকি বন্তি লৈ এতিয়া জ্বলাবৰ বাবে গৈ আছোঁ। আৰু এয়াই হৈছে চাকি বন্তি জ্বলোৱা ঠাই। ইয়াত এনেদৰে চাকি জ্বলাবৰ বাবে ষ্টেণ্ড কৰি দিয়া হৈছে। সকলোৱে ইয়াত শাৰী পাতি ধুনীয়াকৈ চাকিবোৰ জ্বলাই ভগৱানৰ আশীষ লৈছে আৰু আমিও এতিয়া চাকি জ্বলাবলৈ লৈছোঁ আৰু ইয়াত পূজা কৰা মানুহৰ ভিৰ লাগিছে আৰু আমি ইয়াত দেৱালয় আহি পালোঁ। ইয়াত চাকি জ্বলোৱাবলৈ চবে আহিছে মানুহবোৰ আৰু এয়া মন্দিৰটো এতিয়া ময়ো চাকি জ্বলাবলৈ এয়া আমি এতিয়া চাকি জ্বলাব লৈছোঁ। ইয়াৰ পিছত ময়ো এতিয়া চাকি জ্বলাই ভগৱানৰ আশীষ ল'ম, ভালদৰে প্ৰাৰ্থনা কৰিম আৰু এয়া মা এতিয়া জ্বলাই উঠিছে। এতিয়া মই জ্বলাবলৈ লৈছোঁ। লগতে আপোনালোকেও যদি কিবা মনোকামনা আছে আপোনালোকেও সেৱা কৰিব পাৰে আৰু নিশ্চয় আপোনালোকে সকলোৱে আজি শিৱ মন্দিৰত গৈ এনেদৰে পূজা অৰ্চনা কৰিছেই, নিজৰ মনোকামনা বিচাৰিছেই ঈশ্বৰৰ আগত, নহয়নে? গতিকে মই কৰিলোঁ আৰু এয়া বিল্লেশ্বৰ দেৱালয় অতি পুৰণি মন্দিৰ। এই মন্দিৰ গুৱাহাটীৰ নলবাৰী অঞ্চলৰ বেলশৰত অৱস্থিত আৰু দেখিছে মন্দিৰটো ইমান সুন্দৰ, নহয়নে? আৰু আজি ভক্তৰো বহুত ভিৰ হৈছে। আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই যাম। ভিডিঅ'টো চাই আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব।
সোমাই যাওঁ নেকি হাঁহকেইটা দেখাই দিওঁ আৰু এয়া দেখিছে ইমান মৰম লগা বগা ৰঙা বহুতো কালাৰৰ ইয়াতে হাঁহ এয়া বেলখৰ দেৱালয়ৰে এয়া হাঁহ ইয়াতে পানীত চৰি আছে হাঁহকেইটা আৰু লগতে ইয়াতে বৰ সুন্দৰ সুন্দৰ মাছো আছে মাছকেইটাও মই আপোনালোকক দেখাম আৰু এই শিৱৰ মন্দিৰটো দেখিছেনে এইটো পুখুৰীৰ মাজত এনেদৰে বনোৱা হৈছে মাজতে এয়া সুন্দৰ শিৱ বাবা বহি আছে সকলোৱে ইয়াত পূজা কৰি আছে আমিও পূজা কৰিবলৈ আহিছোঁ এয়া হৈছে হোমৰ গুৰিৰ ওচৰতো আমি আহিছোঁ ইয়াতে শিৱ পূজাৰ বাবে হোম যজ্ঞ কৰা হৈছিলে ইয়াতে শিৱ পূজাৰ যজ্ঞৰ বাবে হোম পুৰা হৈছে আৰু এয়া হোমৰ ফুট ল'বৰ বাবে সকলোৱে ইয়াত আহিছে ভক্তগণ আৰু আমিও ইয়াতে আশীৰ্বাদ ল'বলৈ আহিছোঁ আৰু এয়া দেখিছে ডাঙৰকৈ চাকি অগছি ইয়াত জ্বলাই ৰখা হৈছে আমি ইয়াত পূজা কৰি লৈছোঁ ভালদৰে এই বিল্লেশ্বৰ দেৱালয়ৰ মন্দিৰটো বহুত ডাঙৰ এৰিয়া ইয়াৰ মাজত বহুতো মন্দিৰে ভাগ ভাগকৈ কৰা হৈছে আৰু এয়া হৈছে বিষ্ণু মন্দিৰ ইয়াত বিষ্ণু ভগৱানৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু সকলোৱে বিষ্ণু পূজাও কৰিছে ইয়াতে দেখিছে এনেদৰে মানুহে পূজা কৰি আছে সুন্দৰ মূৰ্তি নহয়নে ইমান ধুনীয়াকৈ মূৰ্তি কাটি ডিজাইন কৰা হৈছে মন্দিৰৰ ভিতৰতে পাৰ্কো আছে পাৰ্কৰ ব্যৱস্থাও কৰা হৈছে এইফালে ঝুলা এইফালে এটা ডাঙৰ শিৱ মন্দিৰ আছে বেক কৰি দেখাই দিওঁ আৰু এয়া দেখিছেনে পাৰ্কৰ কাষতে ডাঙৰ শিৱ বাবাৰ মূৰ্তি এটা ৰখা হৈছে আৰু এয়া পাথৰেৰে বনাই ৰাখিছে সুন্দৰকৈ কাটিং কৰি ইমান ধুনীয়া লাগিছে আৰু চাইডে চাইডে এনেদৰে ফুলৰ টাববোৰো সজাই ৰখা হৈছে সকলোৰে ইয়াত ফটো ছেশ্যন চলি আছে আমিও কেইকপিমান ফটো মাৰি লৈছোঁ ফটোবোৰো মই আপোনালোকক দেখাই যাম আৰু তেন্তে চাই যাওক ভিডিঅ'টো এইখন হৈছে মেইন দুৱাৰ ইয়াৰ ভিতৰতে শিৱৰ মেইন মূৰ্তিটো আছে আৰু তাতে মানুহে পূজা কৰিব গৈ আছে আৰু এয়া ভক্তসকলৰ ভিৰ দেখিছে ইমান দীঘল লাইন আমি ভিতৰলৈ সোমোৱা নাই আমি বাহিৰতে ধূপ চাকি দি পূজা কৰিছোঁ আৰু এয়া গণেশ বাবাৰ মূৰ্তি আছে এইটো কি হয় দেৱান আৰু এইটো হৈছে দেৱান পুখুৰী আটাইতকৈ ডাঙৰ পুখুৰী এইটো মন্দিৰটোৰ ভিতৰতে আৰু ইয়াত ব'টিঙৰ ব্যৱস্থাও কৰা হৈছে মানুহে ব'টিঙো কৰিছে ব'টিঙৰ বাবে 20 টকাকৈ লৈছে পাৰ এজন মানুহৰ
ঠিকে আছে বাৰু। আৰু লগতে এই পুখুৰীত চোৱা মাছ কি ধৰণে আছে দেখিছেনে? বহুতো ৰঙৰে ইয়াত মাছ আছে, ৰঙা ক'লা বিভিন্ন ধৰণৰ মাছেই আছে। মই মাছখিনি আপোনালোকক দেখাই গৈছোঁ। চাওকচোন কেনেদৰে ওপৰতে উপঙি আছে মাছকেইটা। আৰু এয়া আমি বটিং কৰি আছোঁ। ৰাজা কৈ যে আই দোস্ত আমি প্ৰায় ঘূৰি আহিলোঁ গোটেইখিনিয়ে। এতিয়া আমি পাৰলৈ গৈ আছোঁ বেক হৈ। আৰু ইয়াত পায়স ওলাই আছে, মানুহৰ ভিৰ পায়স। এয়া পায়স খাব লৈছো। পায়স মস্ত শকত হৈছে। আৰু এই শিৱৰাত্ৰিৰ পায়স প্ৰসাদ দিছে। মানুহবোৰ চবে খাব লৈছে। আৰু আমাৰ এইটো টিকলা। এইটো মন্দিৰৰ ভিতৰৰ দবা ঘৰ। ইয়াত ৰাতিপুৱা আৰু গধূলি দবা কোবোৱা হয়। আৰু আমাৰ পূজা কৰি এতিয়া হৈ গৈছে। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া শেষ মুহূৰ্ত, মন্দিৰটো মই দেখাই দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। চতামূলক মাধ্যমিক বিদ্যালয় আৰু ইয়াত মোৰ ককাই টিচাৰ আছিল জিঅ'গ্ৰাফিৰ। ফটো এটা ল'ব লাগিব ৰ'বা। এইখন হৈছে বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াত আমাৰ ককাই জিঅ'গ্ৰাফিৰ ছাবজেক্ট টিচাৰ আছিল। আৰু স্মৃতিস্বৰূপে মই স্কুলখন দেখাইছোঁ। আৰু আমি পূজা কৰি হোটেল এখন আছে, হোটেলখনতে বহিলোঁ। বহি অলপ চাহ তাহ খালোঁ, মামা এজনকো লগ পালোঁ তাতে। গতিকে বহুত দিনৰ মূৰত যিহেতু আহিছোঁ, লগ কৰি মেলি আটাই বহি চাহ একাপ খাইছোঁ। আৰু এয়া দেখিছেনে, এইটো হৈছে নৱগ্ৰহ মন্দিৰ। 9টা গ্ৰহৰে ইয়াত উপস্থাপন কৰা হৈছে। মন্দিৰটো লাহে লাহেকৈ নতুনকৈ বনাই আছে। এয়া মেইন গেটখন এইখন। আৰু ভিতৰলৈও এতিয়া কাম চলি আছে। মই বাহিৰৰ পৰাই দেখাইছোঁ, যিহেতু অলপ আন্ধাৰ হৈ আহিছে, গতিকে সম্পূৰ্ণকৈ দেখাবলৈও মই আপোনালোকক নোৱাৰিব পাৰোঁ। তথাপিতো যিমানখিনি পাৰিছোঁ মই ভিডিঅ'টোৰ সহায়ত দেখাই যাম। আপোনালোকে নিউজত নিশ্চয় দেখিবলৈ পায়, নৱগ্ৰহ মন্দিৰত যি হোম কৰা, যজ্ঞ কৰাৰ কথা শুনিবলৈ নিশ্চয় পাইছে। সেইটোৱেই হৈছে এই মন্দিৰ।
মন্দিৰটো 1993 স্থাপন কৰা হৈছিল। ইয়াত শনি, বৃহস্পতি, শুক্ৰ, মংগল, ৰাহু, কেতু, বুধ, সূৰ্য আৰু চন্দ্ৰ এইকেইটা মূৰ্তি ইয়াত ৰখা হৈছে। আৰু এয়া দেখিছেনে, এইকেইটা মূৰ্তি আমিও অলপ দৰ্শন কৰি আহিছোঁ আৰু লগতে আপোনালোককো মই ভিডিঅ'টোৰ সহায়ত দেখাই গৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আগলৈ মই আৰু ভিডিঅ' আনি থাকিম, আপোনালোকে চাই যাব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।